নমস্কাৰ, গাৰ্ডেন ইছমাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ ফুলনিত ফুলি থকা এই ইন্দ্ৰমালতী ফুলসমূহ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মোৰ বৰ্তমান কেইজোপামান ইন্দ্ৰমালতীৰ ভেৰাইটিছ ফুল ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইজোপা খুব ধুনীয়াকৈ ফুলিছে। এই ইন্দ্ৰমালতী ফুলসমূহ ফুলিবলৈ মই সৰুৰ পৰাই যতন লৈ আহিছিলোঁ। এই জুন জুলাই মাহৰ পৰা মই কাটিং আৰম্ভ কৰিছিলোঁ আৰু ইয়াক ষ্টেপ বাই ষ্টেপ যত্ন প্ৰতিপালন কৰিছিলোঁ আৰু আজি এইটো দিনত মই এনেদৰে ফুল পাবলৈ সক্ষম হৈছোঁ। আপোনালোকেও মোৰ এই চেনেলটোৰ যোগেদি ইন্দ্ৰমালতী কেনেদৰে যত্ন লৈছিলোঁ সেই বিষয়ে সবিশেষ জানিব পাৰিব। বৰ্তমান 2টা বা 3টা ভেৰাইটিছ মোৰ ফুল আৰম্ভ হৈছে আৰু কেইদিনমানৰ পিছত হয়তো এই ফুলনিখন ইন্দ্ৰমালতী ফুলেৰে ভৰ্তি হৈ থাকিব আৰু সেই সময়খিনিত আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইন্দ্ৰমালতী যদি আপোনালোকৰ ফুল এতিয়ালৈকে অহা নাই তেতিয়াহ'লে মই কোৱাৰ ধৰণে আপোনালোকে যত্ন ল'ব পাৰে। মই সদায় এই ইন্দ্ৰমালতীৰ ফুলখিনি ৰ'দ পৰা ঠাইত ৰাখোঁ। মোৰ ফুলনিখনৰ ৰাতিপুৱা 6 বজাৰ পৰা হয়তো আবেলি 2মান বজালৈকে ৰ'দ পৰি থাকে আৰু যিমানেই গছসমূহৰ ৰ'দ পৰা দেখা যায় ফুলসমূহ ধুনীয়া হ'বলৈ ধৰে আৰু ফুল ফুলা দেখা যায়। এজোপা ডাঙৰ ভেৰাইটিছৰ ইন্দ্ৰমালতী ফুল হয় আৰু ইয়াৰ মই পাতৰ গুৰিৰ পৰা ওলোৱা আগসমূহ ভাঙি দিছিলোঁ। মই মাত্ৰ 4 বা 5টামান কলি ৰাখিছিলোঁ আৰু এনেদৰে কমকৈ কলি ৰাখিলে ফুলসমূহ আকাৰত ডাঙৰ হোৱা দেখা যায় আৰু এই গছজোপাত এজোপা ডালিয়া ফুলৰ সমান ফুলপাহ ডাঙৰ হোৱা দেখা যায় আৰু বৰ্তমান এই ফুলপাহ আৰু অলপ ফুলিবলৈ বাকী আছে। মই ফুলসমূহ যতন লওঁতে সাৰৰ প্ৰয়োগ কৰি আছিলোঁ আৰু ইন্দ্ৰমালতী ফুলৰ সাৰৰ অতিকৈ প্ৰয়োজনীয় আৰু সাৰসমূহ প্ৰয়োগ কৰোঁতেও বিভিন্ন প্ৰকাৰৰ সাৰ প্ৰয়োগ কৰি থাকিব লাগে। অকল এটা সাৰ প্ৰয়োগ কৰিলে ফুলসমূহ ভাল হোৱা দেখা নাযায়। প্ৰথমতে মই ফুলসমূহ কাটিং কৰাৰ পিছত NPK ব্যৱহাৰ কৰিছিলোঁ, লগত DAP ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত অলপ ডাঙৰ হোৱাৰ পিছত মাষ্টাৰ্ড কেক লিকুইড ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু ফুলখিনি ফুলাৰ আগমুহূৰ্তত NPK আৰু ছুপাৰ ফছফেট আৰু পটাছ ব্যৱহাৰ কৰিছিলোঁ। এই বিষয়ে মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক সবিশেষ কৈ আছিলোঁ। মোৰ ভিডিঅ'খিনি আপোনালোকে চাই পানি উপকৃত হ'ব পাৰিব বুলি আশা ৰাখিছোঁ। ইন্দ্ৰমালতী ফুলসমূহ কলি অহাৰ লগে লগে আমি নাইট্ৰজেন জাতীয় সাৰটো বন্ধ কৰি দিব লাগে, যেনে DAP বা মাষ্টাৰ কেক ফাৰ্টিলাইজাৰটো বন্ধ কৰি দিয়াটো ভাল। তাৰপিছত আমি ছুপাৰ ফছফেট আৰু পটাছ ব্যৱহাৰ কৰিব পাৰোঁ। মই সাধাৰণতে এই ফুল ফুলা আগমুহূৰ্তত যেতিয়া কলি আহিছিলে তেতিয়া ছুপাৰ ফছফেট আৰু পটাছ মিহলাই সেইখিনি এদিন এৰাতিৰ বাবে পানীত ডুবাই থৈছিলোঁ আৰু পিছদিনাখন ৰাতিপুৱা সেই সাৰখিনি 10 লিটাৰ পানীত মিহলাই সকলোবোৰ পুলিতে দি আছিলোঁ। বৰ্তমান মই দি আছোঁ। মই এই সাৰটো ব্যৱহাৰ কৰোঁতে ছুপাৰ ফছফেট 1 চামুচ আৰু পটাছ আধা চামুচ লৈছিলোঁ। এই সাৰখিনি ফুল অহাৰ আগলৈকে দি থাকিব পাৰি আৰু ফুল অহাৰ লগে লগে মই এই সাৰবোৰ বন্ধ কৰি দিওঁ আৰু ফুল ফুলাৰ পিছত আমাক কোনো গছসমূহত সাৰ দিয়াৰ প্ৰয়োজন নাথাকে। আপোনালোকে মোৰ ভিডিঅ'খিনি চাই এই বছৰ যদি আপোনালোকৰ ফুল ফুলা নাই তেতিয়া অহা বছৰ এনেদৰে সুন্দৰকৈ ফুল ফুলাব পাৰিব। আৰু ইন্দ্ৰমালতী গছসমূহত ৰাতি পোহৰ পৰি থাকিব নালাগে। যদি লাইটৰ পোহৰ পৰি থাকে তেতিয়া ফুলসমূহৰ কলি দেৰিকৈ দেখা যায়। পিঞ্চিং কৰি থাকিলেও
যথেষ্ট জোপোহা হোৱা দেখা যায়। এই ফুলখিনিত বৰ্তমান বহুত কলি আহিছে আৰু ফুলিলে গছজোপাৰ পাতসমূহ দেখা পোৱা নাযায়, অকল ফুলেৰে ভৰ্তি হৈ থাকিব। তেতিয়ালৈকে মই আপোনালোকক আকৌ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ এই ইন্দ্ৰমালতী চিৰিজটো শেষ কৰিম বুলি ভাবিছোঁ। লগতে আপোনালোকে যিসকলে এই চেনেলটো চাই উপকৃত হৈছে তেখেতসকলৰ বহুত বহুত ধন্যবাদ আৰু সকলোৱে চোৱাৰ বাবে মই মোৰ চেনেলটো আঁকোৱালি লোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিছে তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ। আৰু এই ইন্দ্ৰমালতী ফুলসমূহত ফুলি থকাৰ সময়খিনিত পানী দি থকাটো প্ৰয়োজনীয়। বিশেষকৈ দিনৰ সময়খিনিত যদি পাতখিনি মৰহি যোৱা নিচিনা হয় তেতিয়া পানী দি থাকিব লাগে আৰু ৰাতিপুৱা সদায় পানী দিব লাগে। এই সময়খিনিত মৰহি যোৱা নিচিনা হ'লে ফুলসমূহৰ কোৱালিটিটো অলপ বেয়া হোৱা দেখা যায়। এই বছৰটোত মই বহুতখিনি ইন্দ্ৰমালতী পুলি লগাইছিলোঁ আৰু এই পুলিখিনি হয়তো আৰু 15-20 দিনৰ পিছত ফুলা দেখা যাব। আৰু আপোনালোকেও এই পুলিসমূহ যতন লৈ ধুনীয়াকৈ ফুল ফুলাব পাৰিব। ধন্যবাদ।